টকা ইয়াৰ পৰা ওলালো ইয়াত বৰ বেছি বজাৰ নহয় Good morning everyone. অকমান ঠাণ্ডা পৰিছে নহয়নে বাৰু ৰাতিপুৱা সময়ত কাপোৰ লৈ শুব লগা হৈছে এনে মাহঁতক দেখিছো ঘৰত সোৱেটাৰ লগাই আছে কিন্তু ইয়াত সোৱেটাৰ লগাব হোৱা নাই যেনিবাতে আৰু আজি মই বহুত সোনকালে উঠিলো বহুতে আৰু তাই হার পালে ৰাতিপুৱা কালি সোনকালে হুলে তাপা মানে আৰু তাই ৰাতিপুৱা উঠিছে 3টা মান বজাত তাপা আমনি কৰি আছে তাৰপিছত এতিয়া পুৰা শুই আছে মই আকৌ শুব নোৱাৰিলো উঠি দিলো আৰু আসলে আৰু কামো আছিল সোনকালে উঠিবলে আৰু আজি মানে মনটো কিবা এটা ভাল লাগি আছে ৰাতিপুৱা মই পাছত বাৰু ভিডিওৰ মাজত আপোনালোকে গম পাব কিয় মই হাজবেণ্ডৰ শাৰ্ট এটা আইৰন কৰি দিম বুলি ভাবিছো কি অৱস্থা হৈ আছে শাৰ্টটো দেখিছেনে থুচি গডৰেজত সোমাই থোৱা আছিল যে এইদিন বন্ধ আৰু হেতু কাৰণে আৰু মোৰ বেয়া পোৱা কামৰ ভিতৰত এটা হৈছে এইটো আইৰনিং কৰা মই নহৰু বাকলি গুছাই বেয়া পাওঁ মেইন আৰু আঠুৱা তৰি বেয়া পাওঁ আৰু এই কাপোৰ ইস্ত্ৰি কৰি মই বেয়া পাওঁ এই তিনটা বস্তু ইমান মই বেয়া পাওঁ কৰিবলৈ বাকি বাসন সাসন ধুব দি যি কৰিব দিলেও মই কৰিম কিন্তু এই বস্তুকিটা কৰিবলৈ মই বহুত টান পাওঁ আৰু আমাৰ আলফুলজনী 3টা মান বজাত উঠি এতিয়া ধুনীয়াকৈ শুই আছে এতিয়া চাগে তাই 11টা মান বজাতহে উঠিব আৰু যেতিয়ালৈকে তাই হার নাপায় মই ৰুমৰ পৰা হিলাহিলি হ'বই নোৱাৰো এতিয়া তাইৰ লগত ৰাখি থাকিবই লাগিব মই তাই কাৰণ হলে হার পালে তাই চিধা মানে গুচি আহে মানে পৰিব বুলি বিৰাট ভয় এটা লাগে মোৰ এটো কাৰণে মই এটা ৰখি থাকিব লাগিব আৰু এও কলেজ যাব ওলাইছে কাৰণ 9টা বজাৰ ক্লাছে আছিল 9টা বাজিলে এটো বাৰু অকমান ফাৰ্স্ট চলি আছে ঘড়িটো বাৰু গৈ পাবাগে বাৰু বেছি দূৰ নহয় কলেজ পটকে পাবাগে এও গল মই ৰুমলৈ যাওঁ কাৰণ তাই শুই আছে ফুল উঠিলে আমাৰ আলফুল উঠিলে আহা বলা মুখ ধুংগে বলা আহা আৰু তাই শুই উঠাৰ পিছতে মই মুখখন ধুৱাই দিওঁ আৰু লগে লগে পানী অকমান খাবলৈ দিওঁ এইটো অভ্যাস কৰাব বিচাৰিছো আসলতে মই তাইলে বনাই দি আছো ইয়াতে ওটছ পাউডাৰ আছে আৰু ড্ৰাই ফ্ৰুটছ পাউডাৰ আছে অকমান গুড় দি দিছো তেনেকৈ অকমান সময় বনাই পিনে পানীখিনি শুকুৱাই লওঁ ভালকৈ ওলাই ভিজিব দিব লাগিব আৰু এফালে আছে মোৰ ব্ৰেকফাষ্ট ব্ল্যাক কফি আৰু ব্ৰেড দিছে মোৰ ব্ৰেড ৰাতিপুৱা খাবলৈ মন যোৱা নাই খালি কফি কাপে খাম চাগে আৰু আজি বনাম ভাবিছো অমিতা এইটো মায়ে দি পঠোৱা আছিলে ঘৰৰ বস্তুবোৰ যে বহুত দিন থলেও এনেকৈ ফ্ৰিজত ভাল হৈ থাকে ধুনীয়াকৈ পলিথিনত বান্ধি মেলি থলে হোল দিন দি পঠোৱা কিন্তু ভালে হৈ আছে অমিতাটো ভাবিছো অমিতাটো বনাম আজি মুৰ্গীৰ মাংসৰ লগত আৰু এয়া মই তৰকাৰী বনাবলৈ আৰম্ভ কৰি দিলো আসলতে আজি ডাঙৰ কেৰাহীখন লৈ লৈছো মানে কিয় আজি মানুহৰ গতিকে হৰকে বনাইছো গতিকে লৰাবলৈ মেলিবলৈ ভাল হয় ডাঙৰ কেৰাহীখন ললে সেইকাৰণে তাতে বনালো আৰু মোৰ এই তৰকাৰী ৰেডি হ'লে অমিতাৰ লগত বনোৱা জোল দিয়া মুৰ্গী মাংস আসলতে কিয় বনাইছো জানেনে ঘৰৰ পৰা আমাৰ মাহত আহিছে মোৰ শাহুমা লগতে বৌ মিদুৰ বৌ দুজনী মোৰ জা হয় তাহাঁতে আহিছিলে ঘৰৰ পৰা আৰু এয়া আলফুলৰ সৰু দাদা এয়া ডাঙৰ দাদা ঘৰতে থাকি গ'ল আৰু তাহাঁতে আমালে বুলি কিবা বস্তু ধেই লৈ আহিলে মই গোটেইখিনি দেখাব নোৱাৰিলো আসলে সময় সুবিধাবোৰ তেনেকৈ নিমিলিলে এফালে আছিলে শুকান মাছ মাংস মুৰ্গীৰ মাংস তেনেকৈ এফালে শুকতি বাঁহৰ গাছ এয়া মাংস শুকুৱাই পিনে লৈ আহিছে গাহৰি গধূলি সময় ঘৰত সব থাকি গ'ল ভাগৰ লাগিছে বুলি কোনো নাহিলে হাজবেণ্ডে আমি ওলাইছো আসলে বজাৰ কৰিবৰ কাৰণে গৈ আছো এই স্মাৰ্ট বজাৰলৈ গৈ আছো বহুতখিনি বস্তু ল'ব আছে তাৰ পৰাই লওঁ বুলি গুচি আহিলো ছোৱালীকো থৈ আহিছো সবকে থৈ আহিছো আজি থাকক আৰু আহি লিষ্টবোৰ সোৱাদ লাগি গ'ল কি ল'ব আছে বুলি লিষ্ট মানে বহুত দীঘল এখন লিষ্ট আছে বস্তু ল'বলৈ কিন্তু ইয়াতে সব বস্তু লোৱা নহ'ল ইয়াৰ পৰা ওলালো ইয়াত বৰ বেছি বজাৰ নহ'ল আৰু এটা মোৰ ফেভৰেট বস্তু এইটো পালো খাই দিলো মই ৰখিবই নোৱাৰিলো মুঠতে পানী পিয়া লাগি আছিলে এতিয়া আকৌ হোলসেল দোকান এখনলৈ যাওঁ স্মাৰ্ট বজাৰৰ পৰা ওলাই আহি আমি হোলসেল দোকান এখনলৈ আহিলো ইয়াত মানে অলমোষ্ট সব বস্তুৱে পালো আমি গতিকে ৰৈ আছিলো ইয়াতে অলমোষ্ট সব বস্তু পাই গৈছো বস্তুখিনি উলিয়াই দি আছে ৰখি আছো তাকে এইখিনি আমাৰ বস্তুখিনি দাদা এজনে হিচাপ কৰি আছে কিমান কি দিছে ময়ো চাই আছিলো তাকে বস্তুবোৰ লিষ্টৰ মতে গৈছে নে নাই ঠিক মতে গৈছে আৰু তাৰপিছত গুচি আহিলো আৰু আমাৰ অলমোষ্ট বজাৰ হৈ গ'ল বস্তুখিনি আহি আছে গাড়ীত ভৰাই আছে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ জাষ্ট ঘৰ আহি পালো লগতে লৈ আহিছো চাওমিন সবে মিলি পিনে খাওঁ আৰু তালি টোপলাখিনি সোমাই লওঁ ৰ'বা
আৰু ঘৰলৈ আহি পাই দেখিলোঁ আলফুল খেলি আছিলে, কিন্তু দাদা শুই গ'ল আমাৰ। আৰু এইফালে মই ৰাতি সাজৰ কাৰণে ৰেডি কৰিব লৈছিলোঁ, ভাবিছোঁ কি বনাওঁ তাকে চাওঁ বুলি। এইফালে নলটেঙা, ঢেকীয়া, ডিমৰু পাত কিবাকিবি ঢেৰ আছিলে, তাকে বাচি আছোঁ কিনো বনাই খাওঁ বুলি। অধিক মাছত বগলীকণা হৈ যাওঁ যেতিয়া মানে বেছিকৈ চব্জি তব্জিবোৰ দেখোঁ। পাছত গাহৰি মাংসৰ লগত যিখিনি খাই ভাল লাগে পাতখিনি, ডিমৰু পাত, মেচাকি পাত, সেইখিনি উলিয়াই লৈ ভাজিলোঁ। আৰু এভৰিৱান, ঘৰৰ পৰা আনি দিয়া যে মাংসখিনি, সেইখিনি বাই আমি দুটাই বনাই আছোঁ। এই ৰান্ধনি আজি মোৰ ৰান্ধনি, দুটা ৰান্ধনি, মাংস আৰু শাকৰ লগত বনাইছোঁ। আজি আকৌ হাত পুৰিলে, এয়া কিমান বাৰ যে হাত পুৰে ঠিকনা নাই মানে। ৰ'ব দেখাই আছোঁ দেই। এইখিনি গাহৰি মাংস, আৰু ইয়াত মিক্স শাক আছে, ডিমৰু পাত, মেচাকি পাত, মাৰচাং তেনেকৈ আছে। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। কালি আৰু ব্লগ নকৰিলোঁ, বহুত ভাগৰ লাগিলে শুই গ'লোঁ। আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি আমি চবেই আজৰি, আৰু এতিয়া ভাত চাত ৰান্ধোগৈ, কাৰণ মাহঁতে গাঁৱত সোনকালে খায় ঘৰত, সেইকাৰণে সোনকালে বনাব লাগিব মাহঁতৰ কাৰণে। আমাৰ এই আকৌ টোপনি ধৰিছেই ন, দাদাৰ লগত খেলিবা দেই এতিয়া। আৰু এয়া আমি খাই বৈ মানে ঘপককৈ ওলাই আহিব লগা হ'ল গুৱাহাটীলৈ বুলি। মই বাৰু আপোনালোকক নেক্সট ব্লগত ক'ম কিয়নো আমি গুৱাহাটীলৈ আহিলোঁ। আৰু আপোনালোকক আজি মই দেখাই দিম মোৰ পৰিয়াল, মানে হাজবেণ্ডৰ বৌ। আপোনালোকে চাগে আগতে তেনেকৈ দেখা নাই। মাজু বৌ আৰু ডাঙৰ বৌ দুইগৰাকী আহিছে। এয়া এই ফোনত কথা পাতি যে আছে তাই মাজু, আৰু মাজত বহাগৰাকী হৈছে ডাঙৰগৰাকী। আগফালে এওঁ হাজবেণ্ড আৰু মা আগফালে বহি গৈছে। এয়া আমি আৰু গুৱাহাটী আহি পালোঁহি। ডাঙৰ ডাঙৰ বিল্ডিংবিলাক দেখাৰ পিছতে গম পায়েই যায় নহয় গুৱাহাটী আহি পালোঁ। হেল্ল' এভৰিৱান, জাষ্ট আহি পাইছোঁ গুৱাহাটী, আৰু আমি এটা হোমষ্টেত লৈছিলোঁ। হোমষ্টে আহি পালোঁহি, বস্তু বাহানি মই ভৰাইছোঁ, মুখৰ অৱস্থা নাই, ইমান জেম, মুঠতে যেনে তেনে গৈ আহি পালোঁ। এইটো হৈছে আমাৰ হোমষ্টে। মই আপোনালোকক নেক্সট ব্লগটোত দেখাম গুৱাহাটী কিয় আহিলোঁ ঘপককৈ, সেয়া আপোনালোকক মই নেক্সট ব্লগত জনাম। এইটো ব্লগ মই ইয়াতে সামৰি দিছোঁ, আৰু কাইলৈ আপোনালোকক মই হোমষ্টেটোৰ অলপ কেনেকুৱা হয় সেয়াও দেখাম। আজিলৈ আহোঁ দেই তেন্তে, বাই বাই।